নমস্কাৰ বন্ধু বান্ধৱীসকল সায়েন্স জিকে ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। মই এই ভিডিঅ'টোৰ যোগেদি আপোনাৰ ওচৰলৈ লৈ আহিছো বিজ্ঞানৰ অতি গুৰুত্বপূৰ্ণ 35টা প্ৰশ্ন। প্ৰতিটো প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে সায়েন্স জিকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো চাই কেনে লাগিলে হেতু কমেন্ট কৰি জনাব। আহক তেনে ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম প্ৰশ্নটো হ'ল ভূপাল গেছ ট্ৰেজেডিত কোনবিধ গেছ নিখৰণ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিথাইল আইসোচায়ানাইড। 1984 চনৰ 2 ডিচেম্বৰ তাৰিখে মাজনিশা মধ্যপ্ৰদেশৰ ভূপাল চহৰৰ ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেড নামৰ ফেক্টৰী এটাৰ পৰা মিথাইল আইসোচায়ানাইড গেছবিধ নিখৰণ হৈছিল আৰু ইয়াৰ ফলত প্ৰায় 5000 মানুহ মৃত্যুমুখত পৰিছিল। সেয়েহে এই দুৰ্ঘটনাক পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ দুৰ্ঘটনা বুলি আখ্যা দিয়া হৈছে। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো। কোনবিধ গেছক হহুৱা গেছ বুলি কোৱা হয়? ইয়াত অপচন দিয়া আছে কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আৰু সালফাৰ ডাই অক্সাইড। ইয়াত শুদ্ধ উত্তৰ হ'ব নাইট্ৰাছ অক্সাইডক হহুৱা গেছ বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো। বায়ুমণ্ডলীয় চাপৰ SI একক কি? ইয়াত শুদ্ধ উত্তৰটো হ'ব পাস্কেল। পাস্কেল বায়ুমণ্ডলীয় চাপৰ SI একক। 4 নম্বৰ প্ৰশ্নটো বিদ্যুৎ বাল্বৰ ফিলামেন্ট কি ধাতুৰে তৈয়াৰ কৰা হয়? বিদ্যুৎ বাল্বৰ ফিলামেন্ট টাংষ্টেন ধাতুৰে তৈয়াৰ কৰা হয়। 5 নম্বৰ প্ৰশ্নটোলৈ আহিছো। মায়োপিয়া দৃষ্টিবিকাৰ প্ৰতিকাৰ কৰিবলৈ কোনবিধ লেন্স ব্যৱহাৰ কৰা হয়? ইয়াত শুদ্ধ উত্তৰটো হ'ব অৱতল লেন্স। খ উত্তৰটো শুদ্ধ হ'ব। মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা এবিধ চকুৰ বিকাৰ আৰু এই বিকাৰত ভোগা ব্যক্তিয়ে ওচৰৰ বস্তু স্পষ্টকৈ দেখা পায় কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। ইয়াক প্ৰতিকাৰ কৰিবলৈ অৱতল লেন্স ব্যৱহাৰ কৰা হয়। 6 নম্বৰ প্ৰশ্নটো হাইপাৰমেট্ৰোপিয়া দৃষ্টিবিকাৰৰ প্ৰতিকাৰ কৰিবলৈ কোনবিধ লেন্স ব্যৱহাৰ কৰা হয়? হাইপাৰমেট্ৰোপিয়া মায়োপিয়াৰ নিচিনা এবিধ চকুৰ বিকাৰ আৰু এইবিধ বিকাৰত ভুগিলে ব্যক্তি এজনে ওচৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা পায় আৰু এই বিকাৰ প্ৰতিকাৰ কৰিবলৈ উত্তল লেন্স ব্যৱহাৰ কৰা হয়। 7 নম্বৰ প্ৰশ্নটোলৈ আহিছো। শক্তিৰ SI একক কি? শক্তিৰ SI একক হ'ল জুল। এবাৰ 8 নম্বৰ প্ৰশ্নটোলৈ আহিছো। বিদ্যুৎ প্ৰবাহৰ SI একক কি? বিদ্যুৎ প্ৰবাহৰ SI একক এম্পিয়াৰ। 9 নম্বৰ প্ৰশ্নটোত ৰোধকৰ SI একক কি? ৰোধকৰ SI একক ওম। 10 নম্বৰ প্ৰশ্নটোলৈ আহিছো। কোনবিধ পদাৰ্থৰ উপস্থিতিৰ কাৰণে উদ্ভিদৰ পাতৰ ৰং সেউজীয়া হয়? ইয়াত শুদ্ধ উত্তৰটো হ'ব হৰিতকণা বা ক্লৰোফিল। হৰিতকণা বা ক্লৰোফিল থকাৰ কাৰণে উদ্ভিদৰ পাতৰ ৰং সেউজীয়া হয়। ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্নটোলৈ আহিছো। 11 নম্বৰ প্ৰশ্নটো হৈছে কোনবিধ পদাৰ্থৰ উপস্থিতিৰ কাৰণে মানুহৰ তেজৰ ৰং ৰঙা হয়? মানুহৰ তেজৰ ৰং হিমোগ্লোবিন নামৰ এবিধ কণিকা থকাৰ কাৰণে মানুহৰ তেজৰ ৰং ৰঙা হয়। ইয়াৰ পিছৰ প্ৰশ্ন 12 নম্বৰটোলৈ আহিছো। হৰিতকণাত কি ধাতু পোৱা যায়? হৰিতকণাত মেগনেছিয়াম ধাতু পোৱা যায়। 13 নম্বৰ প্ৰশ্নটো কৰিছো। মানুহৰ তেজত কি ধাতু পোৱা যায়? মানুহৰ তেজত লো পোৱা যায়। 14 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছো। চালক এজনে পিছফালৰ দৃশ্য চাবলৈ গাড়ীত কোনবিধ দাপোন ব্যৱহাৰ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উত্তল দাপোন। গাড়ীত পিছফালৰ দৃশ্য চাবলৈ উত্তল দাপোন ব্যৱহাৰ কৰা হয়। ইয়াৰ কাৰণ হ'ল উত্তল দাপোনত সৰু আৰু থিয় প্ৰতিবিম্ব গঠন হয় আৰু সৰু আৰু থিয় প্ৰতিবিম্ব গঠন হোৱাৰ ফলত দৃষ্টিক্ষেত্ৰ বহল হয়। সেয়েহে উত্তল দাপোন ব্যৱহাৰ কৰাটো অতি সুবিধাজনক। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো 15 নম্বৰ। বায়ুমণ্ডলত কোনবিধ গেছ সৰ্বাধিক পৰিমাণে পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নাইট্ৰজেন। ইয়াত পাই চিত্ৰত দেখিছে 78% 78% নাইট্ৰজেন আছে আৰু 21% অক্সিজেন 21% অক্সিজেন আছে আৰু 0.03% কাৰ্বন ডাই অক্সাইড 0.03% কাৰ্বন ডাই অক্সাইড আছে আৰু আৰ্গন আদি অন্যান্য গেছবিলাক আছে 1%। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো। বৈদ্যুতিক মটৰৰ কাম কি? বৈদ্যুতিক মটৰৰ কাম হ'ল বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা। গতিকে খ হ'ব শুদ্ধ উত্তৰ। বৈদ্যুতিক মটৰ
বৈদ্যুতিক মটৰ এনেকুৱা এবিধ যন্ত্ৰ যিটো যন্ত্ৰই বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা হয় বৈদ্যুতিক মটৰৰ যেটো গঠন প্ৰণালী সেই গঠন প্ৰণালী চিত্ৰটো ইয়াত দেখুৱাবলৈ যত্ন কৰা হৈছে তে ইয়াত এডাল চুম্বকৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু ওচৰা-ওচৰিকৈ ৰখা হয় আৰু তাৰ মাজত এডাল কুণ্ডলী ৰখা হয় কুণ্ডলীডাল এক্সেলৰ মজ্জাত সংযোগ কৰা হয় আৰু এই কুণ্ডলীটো বিদ্যুৎ উৎসৰ লগত সংযোগ কৰা হয় বিদ্যুৎ উৎসৰ লগত সংযোগ কৰাৰ ফলত কুণ্ডলীটো চুম্বক ক্ষেত্ৰৰ উপস্থিতিৰ কাৰণে ঘূৰিবলৈ আৰম্ভ কৰে আৰু এনেদৰে যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ হয় বৈদ্যুতিক মটৰৰ নিচিনাকৈ বৈদ্যুতিক জেনেৰেটৰ এবিধ সঁজুলি আৰু এইবিধ সঁজুলিয়ে যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰে বৈদ্যুতিক জেনেৰেটৰ কাম বৈদ্যুতিক মটৰৰ কামৰ ওলোটা ইয়াৰ নেক্সট প্ৰশ্ন মানুহৰ শৰীৰৰ সাধাৰণ উষ্ণতা কিমান মানুহৰ শৰীৰৰ সাধাৰণ উষ্ণতা ৩৭ ডিগ্ৰী সেন্টিগ্ৰেড এবাৰ ১৮ নম্বৰ প্ৰশ্নটোলৈ আহিছো প্ৰশ্নটো হ'ল চিপকো আন্দোলন কিহৰ লগত জড়িত চিপকো আন্দোলন অৰণ্য সংৰক্ষণৰ লগত জড়িত ১৯৭০ চনত উত্তৰাখণ্ডৰ সৰু গাঁও এখনৰ পৰা এই আন্দোলন সূত্ৰপাত হৈছিল এই আন্দোলনৰ যোগেদি গাঁওখনৰ মহিলাসকলে বননি ধ্বংস ৰোধ কৰিছিল চিত্ৰত কেনেদৰে ৰক্ষণাবেক্ষণ গছ-গছনি কেনেদৰে ৰক্ষণাবেক্ষণ দিছিল ইয়াক দেখুওৱা হৈছে ১৯ নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো কোনবিধ হৰমনৰ অভাৱত মানুহৰ ডায়াবেটিস ৰোগ হয় মানুহৰ ডায়াবেটিস ৰোগ ইনসুলিন হৰমনৰ অভাৱত হয় খটো শুদ্ধ উত্তৰ ২০ নম্বৰ প্ৰশ্নটোলৈ আহিছো তলৰ কোনটো অৱস্থাৰ মাধ্যমত শব্দৰ দুটি সৰ্বোচ্চ শব্দৰ দুটি কঠিন মাধ্যমত সৰ্বোচ্চ হ'ব বেছি ঘনত্বৰ মাধ্যমত শব্দৰ দুটি আটাইতকৈ বেছি গতিকে কঠিন পদাৰ্থৰ ঘনত্ব বেছি হোৱাৰ কাৰণে ইয়াৰ মাজেৰে শব্দৰ দুটি বেছি ২১ নম্বৰ প্ৰশ্নটোলৈ আহিছো ২১ নম্বৰ প্ৰশ্নটোত আছে তলৰ কোনটো আটাইতকৈ কঠিন খনিজ পদাৰ্থ ইয়াত শুদ্ধ উত্তৰটো হ'ব ক হীৰা হ'ল আটাইতকৈ কঠিন খনিজ পদাৰ্থ আৰু হীৰা কাৰ্বনৰ এটা অৱৰোপ ২২ নম্বৰ প্ৰশ্নটো সকলো এককোষী জীৱক অন্তৰ্ভুক্ত কৰা শ্ৰেণীটোৰ নাম কি ইয়াত শুদ্ধ উত্তৰটো হ'ব প্ৰতিষ্ঠা শ্ৰেণীত সকলো এককোষী জীৱক অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট কোৱেশ্চন ২৩ নম্বৰ তলৰ কোনবিধ ৰোগ এ ভিটামিনৰ অভাৱত হয় এ ভিটামিনৰ অভাৱত হোৱা ৰোগ হ'ল কুকুৰি কণা এটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ভিটামিনৰ লগত জড়িত প্ৰশ্ন একোটা প্ৰায় পৰীক্ষাত অহা দেখিবলৈ পোৱা যায় গতিকে এটো মনত ৰাখিব এ ভিটামিনৰ অভাৱত কুকুৰি কণা আৰু চকুৰ লগত জড়িত বিভিন্ন ৰোগ হয় এবাৰ ২৪ নম্বৰ প্ৰশ্নটোলৈ আহিছো বেৰি ৰোগ তলৰ কোনবিধ ভিটামিনৰ অভাৱত হয় বেৰি ৰোগ ভিটামিন বিৰ অভাৱত হোৱা এবিধ ৰোগ ইয়াত খটো শুদ্ধ উত্তৰ হ'ব ২৫ নম্বৰ প্ৰশ্নলৈ আহিছো মানুহৰ শৰীৰত কোনবিধ ৰাসায়নিক পদাৰ্থৰ অভাৱ হলে ৰক্তহীনতাত ভোগে মানুহৰ শৰীৰত লুৰ অভাৱ হলে ৰক্তহীনতাত ভোগে আৰু ইয়াক এনিমিয়া বুলি কোৱা হয় ২৬ নম্বৰ প্ৰশ্নলৈ আহিছো মানুহৰ শৰীৰত হাড় আৰু দাঁত গঠনত কোনবিধ খনিজ পদাৰ্থই সহায় কৰে মানুহৰ শৰীৰত হাড় আৰু দাঁত গঠনত কেলছিয়ামে সহায় কৰে যদি মানুহৰ শৰীৰত কেলছিয়ামৰ পৰিমাণ কমি যায় হাড় বিলাক ঠুনুকা হৈ পৰে ২৭ নম্বৰ প্ৰশ্নলৈ আহিছো আমাৰ শৰীৰত আয়োডিনৰ অভাৱ হলে কি ৰোগত ভুগো আমাৰ শৰীৰত আয়োডিনৰ অভাৱ হলে গৰল ৰোগত ভুগো ইয়াত শুদ্ধ উত্তৰ হ'ব গ ২৮ নম্বৰ প্ৰশ্নলৈ আহিছো পয়া লগা বা ৰিকেটছ ৰোগ তলৰ কোনবিধ ভিটামিনৰ অভাৱত হয় ইয়াত শুদ্ধ উত্তৰ হ'ব ঘ ভিটামিন ডি ভিটামিনৰ অভাৱত পয়া লগা বা ৰিকেটছ ৰোগ হয় এই ৰোগ প্ৰায় শিশুসকলৰ বেছিকৈ হোৱা দেখা যায় ২৯ নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো অবতল দাপোনে কেনে ধৰণৰ প্ৰতিবিম্ব গঠন কৰে অবতল দাপোনে হট আৰু অখট দুই ধৰণৰ প্ৰতিবিম্ব গঠন কৰে বিশেষকৈ গোলাকাৰ দাপোন দুই প্ৰকাৰৰ উত্তল আৰু অবতল উত্তল দাপোনে সদায় অখট প্ৰতিবিম্ব গঠন কৰে আৰু অবতল দাপোনে হট প্ৰতিবিম্ব গঠন কৰে আৰু অখট প্ৰতিবিম্ব গঠন কৰে এটাকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অবতল দাপোনে হট আৰু অখট দুই ধৰণৰ প্ৰতিবিম্ব গঠন কৰে এবাৰ ৩০ নম্বৰ প্ৰশ্নটোলৈ আহিছো পাকস্থলীৰ দ্বাৰা নিখৰণ হোৱা পাকস্থলীৰ অখত থাকে ইয়াত শুদ্ধ উত্তৰটো হ'ব হাইড্ৰক্লৰিক এচিড পাকস্থলীত হাইড্ৰক্লৰিক এচিড HCl থাকে ইয়াৰ পিছৰ প্ৰশ্ন ৩১ নম্বৰ প্ৰশ্নলৈ আহিছো কষ্টিক ছ'ডাৰ ৰাসায়নিক নাম কি কষ্টিক ছ'ডাৰ ৰাসায়নিক নাম হ'ল সোডিয়াম হাইড্ৰক্সাইড ৩২ নম্বৰ প্ৰশ্নলৈ আহিছো সূৰ্যৰ পোহৰ হাতুটা ৰঙৰ ভিতৰত কোনটো ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি ইয়াত শুদ্ধ উত্তৰ হ'ব ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি
সূৰ্যৰ পোহৰ সাতোটা ৰঙৰ সমষ্টি আটাইকেইটা ৰঙক চমুকৈ বেঙুনী হেঁহাহুৰ বা ভিপজিঅ'ৰ বুলি কোৱা হয় বেঙুনীয়া পোহৰ তৰংগদৈৰ্ঘ্য ৰঙা পোহৰ তৰংগদৈৰ্ঘ্যতকৈ কম আৰু কম তৰংগদৈৰ্ঘ্যৰ পোহৰ বায়ুত বেছিকৈ বিক্ষেপিত হয় আৰু হেহে বেঙুনীয়া ৰংটো বায়ুত বিক্ষেপিত হৈ আকাশত বিয়পি পৰে আৰু হেহে আকাশখন নীলা দেখি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো পোহৰ কোনটো ধৰ্মৰ কাৰণে মৰুভূমিত মৰিচিকা গঠন হয় পোহৰ প্ৰতিখৰণ ধৰ্মৰ কাৰণে মৰুভূমিত মৰিচিকা গঠন হয় মৰিচিকা শব্দটো আপুনি নিশ্চয় শুনিছে মৰিচিকা হ'ল মৰুভূমিত গঠন হোৱা এক প্ৰকাৰৰ ভুৱা প্ৰতিবিম্ব পোহৰ প্ৰতিখৰণ ধৰ্মৰ বাবে মৰুভূমিত গৰম বালিত গছৰ প্ৰতিবিম্ব দেখিবলৈ পোৱা যায় গতিকে ইয়াত মৰিচিকা গঠনৰ কাৰণ হ'ল পোহৰ প্ৰতিখৰণ ধৰ্ম ইয়াৰ পিছৰ প্ৰশ্নটো 34 নম্বৰ প্ৰশ্ন সূৰ্যৰ পোহৰৰ পৰা কি ভিটামিন পোৱা যায় শুদ্ধ উত্তৰটো হ'ব ভিটামিন ডি সূৰ্যৰ পোহৰৰ পৰা ডি ভিটামিন পোৱা যায় অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো অন্তিম প্ৰশ্ন পদাৰ্থৰ ওজন ক'ত সৰ্বোচ্চ পদাৰ্থৰ ওজন মেৰুত সৰ্বোচ্চ ওজন হ'ল কোনো বস্তুৰ ভৰ আৰু মাধ্যাকৰ্ষণিক ত্বৰণৰ পূৰণফল ওজন W সমান ভৰ আৰু মাধ্যাকৰ্ষণিক ত্বৰণৰ পূৰণফল W = m * g বস্তুৰ ভৰ স্থান সাপেক্ষে পৰিৱৰ্তন নহয় কিন্তু ইয়াৰ ওজন ঠাইভেদে বেলেগ বেলেগ হয় ইয়াৰ কাৰণ হ'ল পৃথিৱীৰ কেন্দ্ৰৰ পৰা মেৰুলৈ যিমান দূৰ তাতোতকৈ কেন্দ্ৰৰ পৰা বিষুৱলৈ দূৰত্ব বেছি হেহে আকৰ্ষণ বল মেৰু অঞ্চলত বেছি আৰু বিষুৱত কম গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু সায়েন্স জিকে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো চাই কেনে লাগিলে এটো কমেন্ট কৰি জনাব পিছৰটো ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছো থ্যাঙ্কস ফৰ ওয়াচিং টিল দ্য এন্ড টেক কেয়াৰ ভাৰত জয় অসম